নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নিলাক্ষী কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আলু পৰঠা বনাবৰ বাবে আলুকেইটা প্ৰথমতে এনেকৈ বইল কৰি লৈছোঁ কুকাৰত দি। তাৰপিছত সৰু সৰুকৈ কটা পিঁয়াজখিনি তেলত গোটা জিৰা, পাঁচফোৰণ, কালঞ্জি অলপ দি পিঁয়াজখিনি অলপ ভাজি লৈছোঁ। তাৰপিছত বইল কৰা আলুখিনি পিটিকা কৰি পিঁয়াজৰ সৈতে একেলগে অলপমান ভজা লগাই লৈছোঁ। তাত দিছোঁ মিক্স মছলা, নিমখ। আলুখিনি যেতিয়া অলপ শুকান হৈ আহিব, গেছটো অফ কৰি দিম আৰু আলুখিনি অলপ ঠাণ্ডা হৈ অহাৰ পিছত এনেকৈ গোলা বনাই ল'ম। পৰঠা বনাবলৈ ৰেডি কৰা আটাখিনি গোলা বনাই লৈছোঁ। গোলা বনাই লোৱা আটাখিনি এটা এটা বাতিৰ চেপ দি তাৰ ভিতৰত আলু পিটিকাখিনি ভৰাই যাম। তাৰপিছত এনেকৈ গুড়া লগাই বেলি ল'ম। বেলি হৈ গ'ল, তাৱাত দি এনেকৈ ভজা লগাই ল'ম। অলপ অলপ চেকি তাৰ ওপৰত ঘি দি দিম। ঘি দি চেকিলে পৰঠাখন খাবলৈ বৰ ধুনীয়া হয় আৰু কোমল হয়। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে। খাবলৈ বৰ সোৱাদ হয়। এনেকৈ আলু পৰঠা বনাই খাই চাবচোন আপোনালোকেও, বৰ ধুনীয়া লাগে খাবলৈ। আপোনালোকে পৰঠা বনালে কেনেকৈ বনায় বাৰু জনাবচোন দেই। দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে। ঘিৰ লগত বনাব, বৰ ধুনীয়া হয় খাবলৈ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। এয়া আমাৰ আজিৰ আলু পৰঠা ৰেডি হৈ গ'ল। মোৰ ৰেচিপি ভিডিঅ'বোৰ যদি চাই ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।